हेलो एंड नमस्ते एवरीवन मोर नतुन एटा भिडिओले स्वागतम जनाइछु মই सरस्वतीया आपनालोके निश्चय भाले आछे आरो मयो भाले आछु एया देखिसाने मोर मा देता तार पिছত एया मोर डाঙर खुरा आरो खुरी हरु खुरा आरो हरु खुरीर एनेके भिडिओ बनाइ रखा নহल आको नेक्स्ट ओकेजन एटाले रৈ आछु तेनेকুৱা सुविधा पाले आमी हरु खुरा खुरीरो एनेকুৱা एटा भिडिओ बनाइ थम आरो एनेকুৱা दिनबुर आको सम्भव নহয় कारण भविष्यतলৈ এইবোৰ চাই বহুত ভাল লাগিব কাৰণ ভাইটিৰ বিয়া বুলি স্মৃতি ৰৈ যাব আৰু যি সকলে মোৰ ভিডিও আগতে চাইছে এই ভিডিও অলপ আগতে দেখিছেও সাগে আৰু ইফালে কইনা দেখিছেনে তাই সম্পূৰ্ণ ৰেডি আজি তাই কইনা হজুৱা হৈছে আজি কৰা হৈছে তাইৰ গুনিও চলৰ নিয়ম গোৰখা সম্প্ৰদায়ৰ মানুহে নিজৰ জীয়েকক শান্তি হোৱাৰ আগতে কৰে এই নিয়ম আৰু এই নিয়মত তাইক নুৱাই ধুৱাই কইনা হজায় তাইৰ ভৰি ধুৱা হ'ব ভৰি ধুৱাই সবে প্ৰত্যেকজন ডাঙৰে তাইৰ ভৰিৰ পানী খাব এইফালে মোৰ বৰমা তাইক পূজা কৰি আছে পণ্ডিতে ইফালে মন্ত্ৰ মাতি আছে কি কি কৰিবলৈ কৈছে হেয়াই কৰি যাব তাৰ পিছত ভৰি ধুৱাব আৰু ভৰি ধুৱাই গড় ধুৱা দিব তাইক গড় ধুৱা মানে হল আজিৰ সহজ ভাষাত গিফট বুলি ক'লে সবে বুজি পায় আৰু হিন্দু ধৰ্মত নিজৰ ছোৱালীক লক্ষ্মী বুলি আখ্যা কৰা হয় আৰু সেই লক্ষ্মীকে ভৰি ধুৱাই আজি পানী খোৱা হ'ব আমাৰ গুনিও চুলো কৰি তাইৰ নিয়ম আৰু বৰমাই তাইক গড় ধুৱা দিছে কাঁহৰ বাচন আৰু প্ৰত্যেককে তাইক গিফট দিছে আৰু গিফটখিনিও মই যাৰ যাৰ গম পাওঁ তেখেতসকলৰ কৈ যাম বাৰু আপোনালোকক আৰু আমাৰ নিয়ম এটা আছে গোৰখা সম্প্ৰদায়ৰ মানুহৰ জিয়েক যেতিয়ালৈকে মাকৰ ঘৰত থাকে তাই বা মাকৰ ঘৰলৈ আহোঁতে বা থাকোঁতে কেতিয়াও তাই নিজতকৈ ডাঙৰ মানুহৰ ভৰি ধৰিব সেৱা কৰিব নালাগে কিন্তু যেতিয়া ছোৱালী এজনী বিয়া হৈ অন্য এটা মানুহৰ ঘৰলৈ গুচি যায় বা জোৱাইকৰ ঘৰলৈ গুচি যায় তেতিয়াহে তাত গৈ ডাঙৰ মানুহকহে ভৰি ধৰি সেৱা কৰিব লাগে মাকৰ ঘৰৰ মানুহখিনিক তাই এনে সেৱা কৰিলেই হৈ যায় জীয়েকজনী আৰু অকল কইনা নহয় লগতে কইনা ধৰাও আছে চাব আৰু তাই হ'ল মোৰ ভতিজা বতাৰ ল'ৰাৰ ছোৱালী এইফালে হ'ল মোৰ বৰমা কলুৱে যিহেতু বৰমা এতিয়া চাউলৰ ফুট লগাই আছে আৰু এইফালে আছে কইনা ধৰা মোৰ ভণ্টিৰ ছোৱালী এইবাৰ আহিলে আমাৰ মা দেউতা বৰমাৰ পিছত আমাৰ মা দেউতা ডাঙৰ যিহেতু পৰিয়ালৰ একদম ডাঙৰৰ পৰা সৰুলৈ যাব এতিয়া প্ৰথম নিয়মখিনি আৰু এয়া মাহঁতে ভৰি ধুৱালেই অলৰেডি আৰু ভৰি ধুৱাই তাইক গিফ্টও দিলে গড় ধুৱা দিছে কাঁহৰ বাচন দিছে আৰু এইফালে ধুৱালে তাইক মায়েও সেৱা কৰিলে এতিয়া আকৌ কইনা ধৰাক ফুট লগাব তাইকো পইচা দিব কাৰণ অকল কইনাক দিলে নহয় কইনা ধৰাকো আমাৰ আজি লগতে পইচা বা গিফ্ট যি থাকে আৰু তেনেকেই দিয়ে তাৰপিছত আহিব এতিয়া ডাঙৰ খুৰা খুৰী এইফালে লগাই আছে এতিয়া হেৰি ভণ্টিৰ ছোৱালীক ফুট কইনা ধৰাক আৰু কইনা ধৰাক ফুট লৈ আশীৰ্বাদ লৈ তাইকো আশীৰ্বাদ দিব আৰু খুৰা খুৰীয়ে আজি তাইক বিশেষ গিফ্ট দিছে কাৰণ তাইক বিশেষ গিফ্টটো হ'ল আজিৰ যিটো গুনিও চলো গুনিও মানে হ'ল মেখেলা বা শাৰী জাতীয় বস্তু আৰু আমাৰ গোৰখা সম্প্ৰদায়ৰ মতে চলো মানে হ'ল ব্লাউজ আৰু আজিৰ গিফ্ট গুনিও চলোৰ গিফ্ট সম্পূৰ্ণ তাইৰ সাজযোৰ আমাৰ খুৰা খুৰীৰ ফালৰ পৰা গিফ্ট তাইৰ ডাঙৰ খুৰা খুৰী আমাৰ ডাঙৰ খুৰা খুৰী তাইৰ 3 নম্বৰ ককাক আইতাক এনেকৈ আমি চাইলা বা তাহাঁতে চাইলি আমা আৰু চাইলা বা বুলি কয় আমাৰ গোৰখা সম্বন্ধ এইবিলাক সম্বন্ধৰ নাম চাইলা চাইলি মাইলা মাইলি আৰু এইফালে আহিলোঁ মই আৰু মোৰ দুৰ্ভাগ্য যিহেতু মোৰ শাহুমা ঢুকুৱা এবছৰ হোৱা নাই প্ৰত্যেকেই জানে তাইক মই শুকানে আজি গিফ্ট হিচাপে ঘড়ী এটাকে পিন্ধালোঁ ভৰি ধোৱাৰ ডাঙৰ হেঁপাহ এটা আছে তাইৰ বিয়াতে ভৰি ধোৱাম বুলি আশা ৰাখি থৈছোঁ আৰু বাইদেৱে তাইক অলৰেডি ফুট লগাইছিলে বাইদেৱে কি দিলে মই মনেই নকৰিলোঁ বাইদেৱে তাইক গিফ্ট দিছে প্ৰত্যেক মানুহে তাইক আজি গড় ধোৱা দিছে আৰু তাহাঁতৰ আজি বিৰাট ভাল দিন আৰু মই নিজৰ ল'ৰাটোকো মাজতে কৈ আছিলোঁ দেখিছা ছোৱালী হোৱাৰ কিমান ফাইদা আছে এতিয়াও গিফ্ট পাব তাই বিয়াতো গিফ্ট পাব এনেকৈ কৈ আছোঁ আৰু এনেকৈ হাঁহি ধেমালি ফূৰ্তি কৰি তাইৰ আজি গুনিও চলোৰ নিয়ম কৰিলোঁ আপোনালোকে বুজি পাইছে চাগে এই গুনিও চলোটো কৰা হয় শান্তি হোৱাৰ আগতেই আমাৰ কিন্তু শান্তি বিয়া বা তুলনি বিয়া যিহেতু পতা হয় শান্তি বা তুলনি হোৱাৰ পিছত কিন্তু আমাৰ শান্তি বা তুলনি হোৱাৰ আগতে এই নিয়ম কৰা হয় শান্তি হোৱাৰ পিছত এই নিয়ম কৰিব নোৱাৰে বুলি মই জানো সেইকাৰণে আগতীয়াকৈ এয়া নিয়ম কৰি আছে আৰু এইফালে আমাৰ ভণ্টিয়ে ধুৱাই আছে আৰু প্ৰত্যেকজন মানুহে ধুওৱা ভিডিঅ' মই কৰি ৰাখিব নোৱাৰিলোঁ তাৰ কাৰণে ক্ষমা কৰিব কাৰণ ভিডিঅ'টো বহুত বেছি দীঘলো হৈ যাব আৰু লগতে এইফালেও বিজি হৈ গ'লোঁ আৰু এইফালে জীয়েকক এতিয়া আশীৰ্বাদ দিছে ডাঙৰ মানুহ হ'বি মোক বিদেশলৈ ফুৰাব নিবি আৰু দীঘলীয়া কৰিলে বহুত দীঘল হৈ যাব ভিডিঅ' আজিৰ ভিডিঅ'ত ইয়াতে লৈছোঁ বিদায় আৰু মোৰ ভিডিঅ' আপোনালোকে চাই যদি ভাল পাইছে তেনেহ'লে ফেচবুকত যদি চাই তেনেহ'লে ফ'ল' কৰি থ'ব আৰু মোৰ ভিডিঅ' যদি ইউটিউবত চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াকে কৈ আজিলৈ লৈছোঁ বিদায়।